আহিব বহুত ভাল লাগিছে তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভাল। তো মোৰ ইউটিউব চেনেল চম্পক ব্লগ চলে আপোনালোকক স্বাগতম জনাইছোঁ। তো মই ঘৰলৈ আহিছোঁ। তো আজি হৈছে 18 ফেব্ৰুৱাৰী আৰু 18 ফেব্ৰুৱাৰী আজি হৈছে শিৱ পূজা। আৰু এইবাৰ আমাৰ বাক্সা সোৱণশিৰিৰ যি আমাৰ এইবাৰ শিৱ পূজা, তো আমাৰ এইবাৰ আজি 50 বছৰ অতিক্ৰম কৰিছোঁ এই শিৱ পূজাত। তো এই 50 বছৰ উপলক্ষে এইবাৰ আমাৰ ইয়াত আজি সোণালী জয়ন্তী, আৰু এই সোণালী জয়ন্তী উপলক্ষে আমাৰ 18 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমাৰ ইয়াত পূজা চলিব। তো আজি হৈছে পূজাৰ প্ৰথম দিন, আৰু প্ৰথম দিনৰ দিনে আজি ৰাতিপুৱাৰ ভাগত আমাৰ হ'ব ধৰ্ম প্ৰজা পতাকা উত্তোলন। তাৰপিছত হ'ব আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা। তো এটাৰ পিছত এটা ধুনীয়া ধুনীয়া আমাৰ কাৰ্যসূচী আছে, আৰু আজি সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ এইবাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাক আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে। তো সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ইয়ালৈ ডিম্পু দাও আহিব, আৰু ডিম্পু দা আহিলে মই আজি ডিম্পু দাক এইটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। তো কি কৰে, কেনেকৈ আমাৰ পূজাখন চলে, গোটেইখিনি বস্তু মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। তো বন্ধুসকল, আমি এতিয়া পূজালৈ যাই আছোঁ। তো এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'বলৈ হ'ব। তো সেইবাবে মই পূজাস্থলীলৈ যাই আছোঁ। তো এইখন হৈছে আমাৰ গেট। তো এইখন এইবাৰ ইমান ধুনীয়াকৈ গেটখন বনোৱা হৈছে যে সোৱণশিৰি আঞ্চলিক শ্ৰী শ্ৰী শিৱ পূজা সোণালী জয়ন্তী মহোৎসৱৰ এইবাৰ আমাৰ এইখন ধুনীয়াকৈ গেট বনোৱা হৈছে। আৰু এই গেটখন আপোনালোকে চালে দেখা পাব, এইখন এখন নাও। তো নাও আকৃতিত এনেকৈ গেটখন দেখুৱাবলৈ চেষ্টা কৰিছে। তো এনেকৈ চালে ধুনীয়া এখন গেট এইখনে আপোনালোকে চাব পাৰিব। এইখন এনেকৈ গেটখন বনাইছে, আৰু গেটৰ পৰা আপোনালোকে এনেকৈ সোমাই আহি আপোনালোকে দেখা পাব এইফালে ধুনীয়াকৈ আমাৰ শিৱ মন্দিৰটো বনোৱা হৈছে। আমাৰ এইটোৱে আমাৰ ইয়াতে প্ৰথমতেই আমাৰ পূজাখন আৰম্ভ কৰিছিলে, আৰু এতিয়া আমাৰ ইয়াত মন্দিৰটো বনোৱা হৈছে। ধুনীয়াকৈ মন্দিৰটো ইয়াত বনাইছে, আপোনালোকে চালি দেখা পাব, কালাৰ চালাৰ কৰি একদম বনাইছে। আৰু ইফালে আমাৰ এইখন যিখন ৱাল আছিলে, ৱালখনত আমাৰ ধুনীয়াকৈ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। এনেকৈ আপোনালোকে চালে দেখা পাব, এইখন এখন ধুনীয়া পথাৰৰ দৃশ্য, এনেকৈ খেতি কৰি থকা এখন দেখা পাব। আৰু ইফালে যদি আপোনালোকে চাই, এইটো এখন আমাৰ যি আগতে আমাৰ নাটক হৈছিলে, তো এই নাটকৰ এটা আমাৰ চিত্ৰ এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিছে। তো এইবিলাক এনেকৈ চালে দেখা পাব, চব লগোৱা আছে। আৰু ইফালে আহি আপোনালোকে এনেকৈ যদি চাই, ইয়াৰ আমাৰ এইখন হৰিৰ তৰণ এইবাৰ এইখন নতুনকৈ বনোৱা হৈছে। যদি চাই আপোনালোকে সোৱণশিৰি আঞ্চলিক শ্ৰী শ্ৰী শিৱ পূজা সোণালী জয়ন্তী মহোৎসৱৰ দাতা মধ্য সোৱণশিৰি সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা এইখন গেট দিয়া হৈছে। এইবাৰ নতুনকৈ এইখন গেট বনোৱা হৈছে। তো বহুত ধুনীয়াকৈ গেটখন বনোৱা হৈছে ইয়াত। আৰু আপোনালোকে এনেকৈ চালে দেখাব, যি আমাৰ এই 6 দিনীয়া কাৰ্যসূচী আছে, আৰু 6 দিনীয়া কাৰ্যসূচীত আমাৰ ইয়াত যিহেতু আমাৰ 23 তাৰিখে জুবিন দা আহিব, আৰু জুবিন দাৰ বাবে এইখন ইয়াত মঞ্চ ইয়াত বনাই থকা হৈছে। আপোনাৰ চালে এনেকৈ দেখা পাব ধুনীয়া এটা পৰিৱেশ। আৰু আহি আপোনালোকে যদি ইফালে চাই, ধুনীয়া এই ৱালত এনেকৈ কৰা হৈছে, যি আমাৰ লোকনৃত্য বিহুৰ এটা ইয়াত মানে এটা চিত্ৰ অংকন কৰা হৈছে। ইফালে চালে আপোনালোকে দেখা পাব। আৰু আমাৰ এই শিৱ পূজাৰ যি আমাৰ একদম প্ৰথমতে শিৱ পূজাখন স্থাপন কৰিছিল, তো এইটোৱে আমাৰ ককা আছিল, এইটো আমাৰ আটা। আৰু এই আটাই আমাৰ একদম প্ৰথমৰ পৰা এই শিৱ পূজাখন চলি আহি আছে, আৰু এই আটাই আছে আমাৰ এতিয়ালৈকে, আৰু এই মানুহ কোনো নাই। তো এতিয়া আমাৰ এতিয়ালৈকে আটাই আছে। তো আটা, কি খবৰ? খবৰ ভাল। আটা এতিয়া অলপ আমাৰ বয়সো হৈ গ'ল এতিয়া। তো এইটো আমাৰ জেঠু আছে। তো এই দুজনেই আছে আমাৰ মানুহ, আৰু আমাৰ বেলেগ বুলিবলৈ এতিয়া আৰু ইমান পুৰণা মানুহ নাই। একদম মেইন আৰম্ভণিৰ পৰা আমাৰ এইজনে আটা আছে। এয়া ধৰ্মধ্বজা পতাকা উত্তোলনৰ দৃশ্য। এয়া পতাকা উত্তোলন কৰি পেলাই এতিয়া চাকিখিনি জ্বলাই আছে, আৰু গাঁৱৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ ইয়াত অংশগ্ৰহণ কৰিছে, আৰু ফ্লেগখন উঠোৱা হৈ গ'ল এতিয়া আমাৰ। তো ডিম্পু দা আহিছে আমাৰ ইয়ালৈ। তো ডিম্পু দা আহি পালে, এয়া ডিম্পু দা আহিলে। এয়া ডিম্পু দা। তো ডিম্পু দা কেনেকুৱা খবৰ? ভালে। আগতে আহিছে ইয়ালৈ, আহিলে এইবাৰ আহিলে ভাল লাগিলে। আপুনি আহিলে। তো জুবিন 30 তাৰিখে আহিছে, পুৰা চেল্ফি উঠাত ব্যস্ত হৈ আছে গোটেইখিনিয়ে। তো বন্ধুসকল, আমাৰ মাজত এতিয়া ডিম্পু দা আহি পালে। যিহেতু আমাৰ ইয়াতে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, এই সাংস্কৃতিক শোভাযাত্ৰাত ডিম্পু দা আহি পালে। ডিম্পু দা কেনেকুৱা? বহুত ভাল লাগিল। মই মানে আজি শিৱ পূজাও প্ৰথমতে শিৱ পূজাৰ সকলোকে মানে সেই দিলোঁ এটা আৰু আহক আপোনালোকে আহিব, বহুত ভাল লাগিছে। তো ডিম্পু দাৰ ঘৰ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, তো প্ৰায় 30-35 কিলোমিটাৰমান হ'ব। ডিম্পু দা আহিয়ে থাকে আমাৰ ইফালে, দাদা গ'লে বহুতবাৰ আহিছে। তো ভাল লাগিছে। তো ডিম্পু দা 23 তাৰিখে আমাৰ ইয়াত জুবিন দাও আহি আছে। জুবিন দা আহিলে আহিবনে নাই? জুবিন দা আহিলে শোভাযাত্ৰাত আমাৰ এনেকৈ ভেকচন ধৰা হৈছে। তো প্ৰথমতে আমাক দিছে মহাদেৱ, তাৰপিছত দিছে পাৰ্বতী, তাৰপিছত আৰু আমাৰ ব্ৰহ্মা আহি থাকিব।
জল অনায়ন সোৱণশিৰি আঞ্চলিক শ্ৰী শ্ৰী শিৱ পূজা সোণালী জয়ন্তী মহোৎসৱৰ এনেকৈ দিছে আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা এতিয়া আমাৰ ৰেডি হৈছে সাংস্কৃতিক শোভাযাত্ৰা গোটেইখিনি লোকনৃত্য ইয়াত গোটেইখিনি দেখুওৱা হৈছে আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা দেখুওৱা হৈছে চবখিনি ৰেডি হৈ আছে ইফালে আৰু যিটো আমাৰ আয়তীৰ নাম আছিলে তো আয়তীৰ নামৰখিনি ইয়াত এনেকৈ দেখুওৱা হৈছে আয়তীৰ নাম দলটো গোটেইখিনি তো গোটেইখিনি ইয়াত এতিয়া এনেকৈ লাইন কৰা হ'ব এনেকৈ নি পেলাই আমাৰ আগৰ পিনে লৈ যায় গোটেইখিনি এনেকৈ ঘূৰোৱা হ'ব এনেকৈ ব্লগ বনাই আছে আপোনালোকে চালি দেখা পাব পূৰা ধুনীয়াকৈ ব্লগ বনাই আছে চবৰ আমাৰ এনেকৈ ধুনীয়াকৈ শিৱ বক্স হৈছে আৰু এনেকৈ গোটাই দেখুৱাই থকা হৈছে আপোনালোকে চালে দেখা পাব এইখিনি বস্তু ধুনীয়াকৈ দেখাই আছে সম্বৰ্ধনা জনাই আছে ইয়াত আপোনালোকে চালে দেখা হ'ব যেতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এতিয়া আৰম্ভ হ'বৰ হৈছে সেইবাবে ডিম্পুদাক হেৰি কৰিছে মহাদেৱ আমাৰ তো এটা ধুনীয়াকৈ ফুলৰ টাব এটা দিয়া হৈছে ডিম্পুদাক চালে দেখা পাব এনেকৈ তো ডিম্পুদাক দুই এষাৰ ক'বলৈ ইয়াত অনুৰোধ জনা হৈছে তো কিবা এটা ডিম্পুদাক দুই এষাৰ কৈ দিব নমস্কাৰ সকলোকে আৰু ডিম্পুদাই এতিয়া আমাৰ দুই এষাৰ কৈ আছে আপোনালোকে চালে দেখা হ'ব ডিম্পুদাই দুই এষাৰ কৈ আছে অলপ কৈ আছে ইয়াত আহি পিনে বহুত ভাল লাগিছে এটা ভিডিঅ' বনাব চেষ্টা কৰিছোঁ আৰু আজি ধনতে ক'লে যে ইয়াত মানে সেই শিৱৰ বিয়া য'ত পানী তুলিব যায় এতিয়া পানী তুলিব মই যাম আৰু মই এইটোত মানে উদ্বোধন কৰাৰ এইটোত ভাগ লৈ পিনে বহুত ভাল লাগিল এতিয়া আমাৰ শোভাযাত্ৰাৰ যিখন ফ্লেগ এই ফ্লেগখন এতিয়া ডিম্পুদাই দাঙি দিব তো ইয়াৰ পৰা এতিয়া আমাৰ শোভাযাত্ৰা ষ্টাৰ্ট হ'ব দাঙি আছে আমাৰ শোভাযাত্ৰা ডিম্পুদাই ফ্লেগখন দাঙি দিলে এতিয়া আৰম্ভ হৈছে এয়া আমাৰ যিহেতু আৰম্ভ এতিয়া শোভাযাত্ৰা ডিম্পুদাই যিখন দুৱাৰ এইখন খুলি দিলে ফ্লেগ উঠাই দিলে এতিয়া হ'ব এইটো লক্ষী হৈছে লক্ষী আৰু শিৱৰ বিয়াত লক্ষীও আহিছে শিৱৰ বিয়াত লক্ষীও আহিছে এইটো ৰাধা কৃষ্ণ পুৰা এনেকৈ চাই আছে চাই পেলাই গোটেইখিনি বস্তু ভিডিঅ' বনাই আছে তাৰ লগত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ ডিম্পুদা বনাই আছে এইটো দৰা কইনা আমাৰ বিহু নৃত্য যিটো আমাৰ বিহু ইয়াত দেখুওৱা হৈছে এইটো আমাৰ আদিবাসী ঝুমুৰ দেখুওৱা হৈছে ইয়াত বজাই আছে এইটো আমাৰ বেংক পাৰ্টি শেষত আমাৰ গোটেইখিনি বস্তু হৈ গ'ল এতিয়া আমাৰ ডিম্পুদা যাব ডিম্পুদা নাযায় আৰু ডিম্পুদা আগতো কাম আছে ডিম্পুদা এতিয়া যাব আমাৰ ভিডিঅ' চলি থাকিব গোটেইখিনি বস্তু আপোনালোকে দেখাই থাকিব চাই থাকিব জয়মতী শাস্তি দেখুওৱা হৈছে তো এনেকৈ চাব জয়মতীক এটা ডিম্পুদা শাস্তি দিয়া এটা ধুনীয়া ৰেচিপি এটা দেখুওৱা হৈছে ইয়াত বন্ধু তো বহুত বেছি ভাল লাগিছে আপোনালোকে এনে হ'লেও আহক ইয়াত সোৱণশিৰি শিৱ মন্দিৰত ইয়াত শিৱ পূজাততো আহিবই এনে হ'লেও আহক বহুত ভাল পাব যাতে শিৱ বাবাই সকলোৰে মংগল কৰে আৰু মংগল মানে কি চবৰে দৰে মংগল কৰে দুৰ্দশা নোহোৱা কৰে আৰু যাতে সকলোৰে পকেটত পইচা থকা কৰে সকলোৰে বাইকত তেল থকা কৰে কাৰত তেল থকা কৰে এইটোৱে আশা মূল মন্দিৰটো তো ধুনীয়াকৈ এইবাৰ বনোৱা হৈছে আগতে এনেকুৱা নাছিলে এইবাৰ ধুনীয়াকৈ মন্দিৰটো বনোৱা হৈছে আৰু এইবিলাক আমাৰ এতিয়া কাম চলি আছে আজি পূজা তথাপিতো কাম চলি আছে গোটেইখিনি সম্পূৰ্ণ হোৱা নাই লাইট চাইট লগাই আছে তো এয়াই আৰু এইবাৰ ধুনীয়াকৈ মন্দিৰটো বনোৱা হৈছে এয়া আমাৰ প্ৰবীণ এই ধুনীয়াকৈ টাইলছ চাইলছ লগাই দিছে এইটো আমাৰ মূল মণ্ডপটো মেইন মন্দিৰটো আমাৰ এইটোৱে তো এইটোৱে আমাৰ ধুনীয়াকৈ বনাইছে এইবাৰ কালাৰ চালাৰ কৰিছে বহুত ধুনীয়া হৈছে মন্দিৰটো গোটেইখিনি আয়োজন হৈছে যিহেতু আজি পূজা আৰু এইখন আমাৰ চাকি এইখন চাকিত আমাৰ চাকি জ্বলোৱা হ'ব যিহেতু এইজন হৈছে আমাৰ মন্দিৰৰ সম্পাদক গুডখুৰা তো গুডখুৰাই আমাৰ গোটেইখিনি মন্দিৰ পৰিচালনা কৰাত ব্যস্ত বৰ্তমান কাম চলি আছে গুডখুৰা তো ধুনীয়াকৈ আমাৰ যিহেতু গধূলি হ'ব গধূলি হ'লে গুডখুৰাৰ ইয়াত বহুতখিনি কাম ইয়াত কাম কৰিব লগা হ'ব গোটেইখিনি দায়িত্ব যিহেতু মন্দিৰৰ যিখিনি দায়িত্ব গোটেইখিনি দায়িত্ব গুডখুৰাৰ হাতত দিয়া হৈছে তো আমাৰ গেটখন বনোৱাত হওক মন্দিৰ ডেক'ৰেশ্যনত হওক গোটেইখিনি কামত আমাৰ সঞ্জয় খুৰা আছে এইটো আমাৰ সঞ্জয় খুৰা তো সঞ্জয় খুৰাই মন্দিৰ ডেক'ৰেশ্যনত হওক আৰু গেটখনৰ গোটেইখিনি কামত সঞ্জয় খুৰাই লাগি আছে তো কাম এতিয়ালৈকে হোৱা নাই লাইটিঙৰ কাম চলি আছে আৰু আমাৰ দলং যিখন আমাৰ মেইন গেট এই গেটখন আজি মুকলি কৰা হৈছে যিটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি এতিয়া আহি গ'ল গোটেইখিনি তো এয়াই আছে এতিয়া আমাৰ মন্দিৰৰ মেইন মূল ফিতা কাটিব সম্বৰ্ধনা অনুষ্ঠান চলি আছে
আৰু আমাৰ এতিয়া যি মন্দিৰৰ মূল দুৱাৰ উন্মোচন কৰিবলৈ হ'ব আৰু যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিল আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত গোটেইখিনি আমাৰ মানুহবিলাক আহি গ'ল পানী তুলি পেলাই এতিয়া তো আমাৰ যি জলনয়ন কাৰ্যসূচী আছিলে সেইটো হৈ গ'ল এতিয়া আমাৰ মূল মন্দিৰৰ দুৱাৰ উদ্ঘাটন কৰিলে আহি গ'ল ভিতৰলৈ প্ৰৱেশ কৰিছে এয়া আমাৰ EM ছাৰ হয় ভিতৰলৈ গৈ আছে এতিয়া মূল দুৱাৰ মুকলি কৰি এতিয়া ভিতৰলৈ সোমাই আছে তো এতিয়া আমাৰ যি জলনয়ন কাৰ্যসূচী আছিলে যিবিলাক পানী ঘাটৰ পৰা পানী লৈ আহিছিলে সেইখিনি গোটেইখিনি পানী এতিয়া ইয়াত থোৱা হ'ব আৰু যিখিনি কাম কৰিব লগা আছে গোটেইখিনি কাম এতিয়া কৰিব ইয়াতে এয়া আমাৰ মহাদেৱৰ হৈ গ'ল এতিয়া হ'ল একদম ভাল লাগিছে ধুনীয়া টিউল দি দিলে এতিয়া হৈ গ'ল আমাৰ সোৱণশিৰি আঞ্চলিক শ্ৰী শ্ৰী শিৱ পূজা সমিতিৰ সম্পাদক ডাঙৰীয়া মোৰ লগত আছে তো সম্পাদক ডাঙৰীয়াক দুএষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ যিহেতু আমাৰ এইবাৰ 50 বছৰ হ'ল তো 50 বছৰ উপলক্ষে আপুনি দুএষাৰ ভাল লাগিছে আজি প্ৰথম দিনৰ কাৰ্যসূচী সকলোভাৱে গ'ল প্ৰথমতে পতাকা উত্তোলন গ'ল তাৰপিছত বিশাল সাংস্কৃতিক যথেষ্ট সঁহাৰি পাইছোঁ গোটেই জনগণ ওলাই আহিছে বহুত তাত ভেকচিন প্ৰতিযোগিতা আছিল আমাৰ জনপ্ৰিয় ইউটিউবাৰ নিপু বৰাই উন্মোচন কৰিছিল গোটেইখিনি লৈ এতিয়ালৈকে আমাৰ ধুনীয়াকৈ চলি আছে আৰু ইয়াৰ পিছত আমি পৰৱৰ্তী দিনত আৰু ভিডিঅ'বোৰ বনাই যাম আমি কৈ যাম আৰু আমাৰ যিখিনি পৰ্ব চলি থাকিব আমি লাহে লাহে আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো এয়াই আমাৰ এই আদিবাসীৰ যি ঝুমুৰ নৃত্য আৰু সেই ঝুমুৰ নৃত্য আজি ইয়াত দেখুওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা শেষ হোৱাৰ পিছত এয়া ঝুমুৰ নৃত্য দেখুওৱা হৈছে যি বড়ো লোকনৃত্য আছে আৰু এইবাৰ আমাৰ বড়ো লোকনৃত্য ইয়াত দেখুওৱা হৈছে তো এনেকৈ বড়ো লোকনৃত্য দেখুওৱা হৈ আছে হাতত 10 টকা লৈ আৰু ধূপকাঠি এপেকেট লৈ পেলাই মই ওলালোঁ মন্দিৰৰ ওচৰলৈ যিহেতু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া হোৱাৰ লগে লগে এতিয়া আমাৰ বন্তি প্ৰজ্বলন হ'ব তো গোটেইখিনি মানুহে আমাৰ এতিয়া বন্তি প্ৰজ্বলনৰ কাৰণে আহি আছে আৰু এইখন হৈছে আমাৰ গেট মেইন গেটখন এইখনেই আমাৰ কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ গেটখন একদম ধুনীয়াকৈ বনাইছে আৰু সন্ধিয়া হোৱাৰ লগে লগে গেটখন চাবলৈ বহুত বেছি ধুনীয়া লগা হৈছে আৰু এনেকৈ আপুনি ভিতৰলৈ সোমাই আহিয়ে ধুনীয়া এনেকৈ লাইট লগাই দিছে ওপৰলৈ একদম মানে এটা ধুনীয়া এটা পৰিৱেশ আপোনালোকে আহিলে এনেকৈ যাব পাৰিব এনেকৈ আহি চাব পাৰিব ধুনীয়াকৈ ইফালৰ পৰা আহি যিখন আমাৰ মন্দিৰৰ যি মেইন গেটখন তৰণ গেটখন আৰু এইখন গেটৰ পৰা ভিতৰলৈ এনেকৈ সোমাই আহিয়ে আপোনালোকে দেখা পাব সকলো পিনে লাইট আৰু লাইটৰ ওপৰত ধুনীয়াকৈ এনেকৈ সজাই থৈ দিয়া হৈছে আৰু এইটো হৈছে আমাৰ মন্দিৰৰ মূল মন্দিৰ আৰু মন্দিৰটোৰ ওচৰত এতিয়া বন্তি প্ৰজ্বলন চলি আছে মানুহে ঠগীবিলাক লৈ আহিছে তো এতিয়া আমি ভিতৰলৈ যাম আৰু এইখিনি ল'ৰাই যিখিনি মানুহে প্ৰসাদ মানে চাকি জ্বলাবলৈ আহিব প্ৰসাদ দিবলৈ আহিব তো এইখিনি ইয়াত লিখা হ'ব আৰু কালি ৰাতিপুৱা যেতিয়া আমাৰ পূজা শেষ হৈ যাব তেতিয়া গোটেইখিনি বস্তু ঘৰে ঘৰে দিয়া হ'ব আৰু এতিয়া মই ভিতৰলৈ সোমাই যাম সোমাই যে মহাদেৱৰ শ্ৰীচৰণত এটা সেৱা জনাম মই এনেকৈ ভিতৰলৈ সোমাই আহি পেলাই মই টিলিঙাটো এনেকৈ বজাই দিলোঁ আৰু টিলিঙাটো বজাই দিয়াৰ পিছত এটা সেৱা জনাই মই ভিতৰলৈ যাই পেলাই তাত মই যিখিনি ধূপকাঠি আছে তো ধূপকাঠিখিনি মই জ্বলাই দিম আৰু এইখন এখন হৈছে কৈলাশ পৰ্বতৰ ওচৰত এটা আছে আপোনাৰ শিৱলিংগ আৰু ওপৰত এটা সৰ্প এইখিনি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধুনীয়া এটা পৰিৱেশ আৰু ইপিনে আহিয়ে আপোনালোকে এখন ধুনীয়া পাৰ্ক দেখা পাব আৰু এইখন হৈছে এখন পাৰ্ক ইয়াত চেল্ফি উঠিব পাৰে আহি ধুনীয়াকৈ ফটো চটো উঠি অলপ বহি ৰেষ্ট ল'ব পাৰে ধুনীয়াকৈ পাৰ্কখন দেখুওৱা হৈছে আৰু আমাৰ এইফালে বলেন শইকীয়া আৰু নাগাৰাৰ নাম যিহেতু শিৱ পূজাৰ আমাৰ ৰাতি শিৱ পূজাৰ দিনা ৰাতি আমাৰ ইয়াত নাগাৰা নাম পতা হয় আৰু আমাৰ ইয়াত আহিছে বলেন শইকীয়া এনেকৈ আমাৰ গাঁৱৰ গোটেইখিনি মানুহ আহি পেলাই এনেকৈ নাগাৰা নাম চোৱা হয় তো ধুনীয়া এটা পৰিৱেশ আহিছে গোটেইখিনিয়ে